গাইজ কণ্ঠশিল্পী জুবিন গাৰ্গে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে হঠাৎ কিয় খং উঠিছিল কাৰণটো জানিলে হয়তো আপুনিও আচৰিত হ'ব। নমস্কাৰ, মই শতাব্দী বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এটা বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আচলতে যোৱা ৩ জুন তাৰিখে জুবিন দাৰ অনুষ্ঠান আছিলে লখৰাত। এটা ষ্টেজৰ ক্লিপ যোৱা 2 দিনৰ পৰা মই মন কৰিছোঁ। মোলৈও খুব ষ্টৰি মেনশ্যন আহি আছে বা মোক হোৱাটছএপত সুধি আছে, বহুতে পাৰ্চনেলি সুধিছে ফোন কৰি যে কি হৈছিলে জুবিন দাৰ কিয় খং উঠিলে। কথাটো হ'ল এনেকুৱা, আমাৰ অনুষ্ঠান যিহেতু 3 তাৰিখে আছিলে জুনৰ, খুব গৰম আছিলে সেইদিনাখন। আমাৰ অনুষ্ঠান দিয়া কথা আছিলে 11টা বজাত, কিন্তু তেওঁলোকৰ কমিটিয়ে দিয়া অকণমান ওচৰনামা দেৰি হ'ল। তেওঁলোকৰ বেলেগ প্ৰগ্ৰামছো আছিলে, সেইটো কাৰণে আমাক দিলে 12:30 বজাত আমাক ষ্টেজ দিছে। তাৰপিছত চাউণ্ড চেক কৰোঁতে 45 মিনিটমান লাগিছে। 1-1:30 বজাত আমাক আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ল, অনুষ্ঠান আৰম্ভ হ'ল। মই গাবলৈ গৈছিলোঁ দিন জ্বলে ৰাতি জ্বলে। গাবলৈ লওঁতেই ফাৰ্ষ্টতে গাওঁতে মাইক্ৰফোনটো মিউট হৈ আছিল নেকি মই নাজানো, মুঠতে মোৰ চাউণ্ডটো ওলোৱা নাই। মই গাই আছিলোঁ কিন্তু। তাৰপিছত দাদাই মোক তেওঁৰ মাইক্ৰফোনটো দি দিলে। তাই মাইক্ৰফোনটো দিয়াওঁতে মোৰ মাতটো ওলাল। তাৰপিছত দাদাৰ আচলতে খং উঠিলে কিয় এনেকুৱা হৈছে বুলি কৈ পেলাই মাইক্ৰফোনটো দলিয়াই দিলে। আৰু গৰম অত্যন্ত আছিলে, দেৰিও হৈছে দিয়া প্ৰগ্ৰাম বহুত। এইবিলাক হৈয়ে থাকে মঞ্চত কিবা কিবি। সেইবুলি যে ভিডিঅ'টো আপোনালোকে এনেকে এটা দীঘল ক্লিপ আছিলে, যোনটোত মানুহে বুজিবলৈ সহজ আছিল। আচলতে চুটি কৰি পেলাই এনেকুৱা বুজাইছে যে মোৰ ওপৰত খং উঠিছে বা কিয় খং উঠিছে মানুহে নাজানে। কথাটো এনেকুৱা হ'ল, মিডিয়াত গোটেই ভাইৰেল হৈ আছে বস্তুটো, ক্লিপটো। চ' মই প্লিজ অনুৰোধ জনাইছোঁ সকলোকে, একো ভুলকৈ নুবুজিব। কেতিয়াবা হৈ যায় এনেকুৱা, আমাৰ চাউণ্ডৰ কেতিয়াবা টেকনিকেল, ইমান ডাঙৰ চাউণ্ড কেতিয়াবা হৈ যায় তেনেকুৱা। আৰু সকলোৰে মনটো কেতিয়াবা ভাল নাথাকে, কেতিয়াবা খং উঠি থাকে। গতিকে ইমান সৰু সৰু কথা ইমান বেয়াকেও কাকো ক'ব নালাগে, আৰু ইমান ডাঙৰ এটা ইছ্যু ক্ৰিয়েট কৰিব নালাগে মই ভাবোঁ। আৰু মই যিহেতু আছোঁ ক্লিপটোত, মোৰো বেয়া লাগিছে। মই বহুতেও ভাবিছে মই কিবা ভুলকৈ গালোঁ নেকি বা কিবা ভুল কৰিলোঁ নেকি। সেনেকুৱা একো নাই। প্লিজ আপোনালোকে খুব বেছি ৰিয়েক্ট নকৰিব এইটোত। আৰু এটা সৰু ঘটনা ষ্টেজত হৈছিলে, এইটো একো ডাঙৰ কথা নহয়। চ' সকলোৱে ভালে থাকক, আৰু আশা কৰিছোঁ আপোনালোকৰ দিনবোৰ ভালে যাওক, সকলোৰে সপোন পূৰা হওক। ধন্যবাদ।